তো আজি ভাবিলোঁ ঘৰতে মাংস খাম, সেইকাৰণে মই গ'লোঁ লালুক। আৰু এইয়া হৈছে ছাগলী মাংস, বেছি নহয় দেই, মাত্ৰ 200 টকা। আৰু পূৰা মছলা চছলা দিলোঁ। তো এয়া জুই শাল আৰু এয়া আলু কুটি থোৱা আছে তেল, এইখন হৈছে কেৰাহী। তো কেৰাহীত ধুনীয়াকৈ তেলটো দি লওঁ। এয়া তেল দিলোঁ, জুইকুৰা চাওক কিমান ধুনীয়াকৈ জ্বলিছে। তো তেলটো গৰম হ'বলৈ দিলোঁ আৰু ইয়াক মাক ক'লোঁ যে পিঁয়াজ মছলা আলু তেল সকলোবিলাক একেলগে মিহলাই দিবলৈ। আৰু এয়া মায়ে মিহলাই আছে, আপোনালোকে চাই লওক। আৰু বাহিৰত টিভি চাই আছে, এইজন হৈছে মোৰ মামা, এয়া আইতা আৰু এইজন হৈছে দেউতা। আৰু টিভিটো ভালকৈ ধৰিব পৰা নাই। আৰু সেইখন হৈছে মোৰ বাইকখন, চাই লওক। তো এয়া মছলা, তো এয়া গোটেইখিনি একেলগে দিলোঁ আৰু অলপ লৰাই দিছোঁ। এয়া এনেকৈ তো মিহলাই দিলোঁ। তো এতিয়া কেৰাহীত দি দিওঁ এইখিনি গোটেইখিনি। তো কেৰাহীত দি দিলোঁ, অলপ কেৰাহীত দি লৰাই দিলোঁ। তো কেৰাহীত ঢাকনিখন দি মই গুচি আহিলোঁ বাহিৰলৈ। আৰু বাহিৰত ভণ্টিহঁতে গান লগাই আছে, আপোনালোকে চাই লওক।